আমাৰ লগত উপস্থিত আছে দুটা বিশিষ্ট অতিথি। এটা হৈছে আমাৰ বুঢ়া সিং ভট্টাচাৰ্য আৰু এটা আমাৰ হৈছে কাকতি লাল সিং চৰ্দাৰ। আজি আমি প্ৰশ্ন কৰিম ইণ্ডিয়াই বিশ্বকাপ কিয় হাৰিলে। অৱসৰপ্ৰাপ্ত বুঢ়া সিং ভট্টাচাৰ্যক আমি মঞ্চত উপস্থিত হ'বলৈ আহ্বান জনাইছোঁ। এই ষ্টুডিঅ'ত চলি আছে কি কথা পাতি আছা? মাছ বেছি আছে ভাল বাজাৰ এটা আইচা দে এতিয়া মাছ বেপাৰৰ কথা কবা নাগে। এতিয়া তোৰ পৰিচয়টো দিছোন। নমস্কাৰ, মই বুঢ়া সিং ভট্টাচাৰ্য। মই এতিয়া বৰ্তমান অৱসৰপ্ৰাপ্ত প্লেয়াৰ হয় অসমৰে। খালি খাই হালো খিচাৰি খাই ষ্টুডিঅ' বাপাৰ সন্মান চন্মান খেলে ৰাইজে চাই আছে বাপাৰ তোলে কি মাছৰ দাগ বুলি ভাবছা নেকি? কথা কি কৈ আছা? ফেল নেথাকা কেনে কৰি থাকা সেই ইবোৰ চেষ্টা কৰিব সন্মান কৰিব কাটাই কাট। আমাৰ মাজত আৰু এটা বিশিষ্ট অতিথি আমাৰ উপস্থিত আছে। তেওঁ হৈছে আমাৰ কাকতি লাল সিং চৰ্দাৰ। আমি তেখেতক মানে আমাৰ কি ষ্টুডিঅ'ত উপস্থিত হ'বলৈ আমি আহ্বান জনাইছো। তেখেতৰ পৰা আমি দুই এষাৰ কথা শুনিম। তেখেতে ভাল বক্তা এজন হয়, অসমৰ বিষাক্ত বক্তা। তেওঁ বহুত ক্ৰিকেট সন্থাৰ লগত জড়িত আছে। তেওঁ আমাৰ ষ্টুডিঅ'ত উপস্থিত হ'বলৈ আমি আহ্বান জনাইছো। মানে আমাৰ নিজৰ পৰিচয়টো দাঙি ধৰিব। তেওঁ বহুত ভাল কথা কয়, মানে আপোনালোকে শুনি থাকিব। তেওঁ নিজৰ পৰিচয়টো দাঙি ধৰিব। আমি তেওঁলোকৰ লগত কথা পাতিম। আমি দুজন বিশিষ্ট অতিথি আছে, আমি তেওঁলোকৰ কথা পাতিম। কিন্তু তাৰ আগতে আমি ছাৰৰ নিজৰ পৰিচয়টো দাঙি ধৰিবলৈ আমি আহ্বান জনাইছো। হ'ব হয়, নমস্কাৰ। মোৰ নাম কাকতি লাল সিং চৰ্দাৰ। আমাৰ মানে মই ক'ব বিচাৰিছোঁ মানে ইণ্ডিয়া টিমটো কি কাৰণত হাৰিল। ইণ্ডিয়া টিমটো হাৰা কাৰণটো হ'ল মানে আমাৰ এক নম্বৰ কথা আমাৰ বুঢ়া ৰোহিত শৰ্মাৰ কাৰণে আমি ইণ্ডিয়া জিতিব পৰা নাই বিশ্বকাপ। বুঢ়া নহয়, তেখেতৰ দুটা কাৰণ আছে। বুঢ়া বুলি নহয়, তেখেতৰ মানে অলপ বেলেগ প্ৰব্লেমো আছে। ঘূৰ্ণাকৰ লগত লাগাৰ কাৰণেও তেওঁ অলপ খেলাখন আৰু তাৰ পেটো আছে, পেটটো আছে। আমি এইটো নকওঁ, পেট আছে, পেট থাকে। পেট বহুতৰে আছে, আচুনৰো আছে পেট অলপ অলছি। নহয় আপুনি কাকতি ভুল বুজিছে। বুঢ়ালৰ কথা নহয়, মানে তেখেতৰ কি আছে মানে কথা আছে মানে কি যে অকল খেলিবলৈ আহিলে নহ'ব। আমাৰ কে এল ৰাহুলে আমাক অপেনিং দিছে। কে এল ৰাহুলক আমি অপেনিং দিয়াটো আমাৰ ভুল হৈছে। কাৰণ আমি কে এল ৰাহুল অপেনিং দিয়াতকে বুমৰাক আনি যদি অপেনিং দিলো তথাপি আমাৰ খেলাখন অলপ হয়। বুমৰা ভাল বেটছমেন হয়। আৰু ভাবিছোচোন তাতে আছে আমাৰ তাতে বুঢ়া আছুন বাটলাৰক আমাৰ হাতেৰি এনে আউট কৰে। কি কবি তাৰ বিষয়ে তই কচোন। মানে বুঢ়ালৰ কথা নহয়, আমাৰ বুঢ়ালৰ দুটা কাৰণ আছে। মই ক'লো যদি যাতে খেলাৰ মাজত যদি কি কথা ভাবে সেইখন খেলে হব নোৱাৰে। আমাৰ বিৰাট কোহলি আছে। আমাৰ বিৰাট কোহলি আমাৰ পাকিস্তানৰ লগত ভাল প্ৰদৰ্শন দেখাইছে। বিৰাট কোহলি বুঢ়া আৰু বহুত ক'ব লগা আছে আমাৰ ইণ্ডিয়া টিমৰ বিফলতাৰ কাৰণ। আমাৰ যেনে দিনেশ কাৰ্তিক আমাৰ পথাৰত ধান কাটি থাকে। আমাৰ এন্দুৰৰ কথা দেখা পাইছো। মই ধান কাটা দেখা পাইছো। ধান কাটে এন্দুৰৰ কথা ধান হলে থাকে। কি কবি চল তাদের এটা মোৰ লগত গুটিৰ পৰি ইণ্ডিয়াৰ টিমে বিফলতাৰ কাৰণ, বিশ্বকাপ হাৰা কাৰণটো কি? আমি এটা কথা ছাৰ বুজি লওক। আমাৰ ইণ্ডিয়াৰ টিমত যে আমি এইকেইটা প্লেয়াৰ খেলবা দি যদি আমি হেৰিহঁতক দিলো হয়, উমেশ হাতক খেলবা দিলো তথাপি ভাল খেলা খেললে কিমান ভাল প্লেয়াৰ আমাৰ চানুৰ উমেশ ক'ব লাগিব। সেইটো আমি দুলি কৰি পাইলো। দুলি যি আছে আমাৰ গাঁৱত দুলি কৰি পাইলো। আমাৰ ভাবি চাচোন আমাৰ ইণ্ডিয়াত আমাৰ এটা ভাল প্লেয়াৰ আছিল পাঞ্জাবী টুপি যি মাৰেতে আৰ্শদীপ সিং নে কি কিবা এটা টুপি মাৰি পাঞ্জাবৰ নেকি? কথা কিয় কৈ থাকে ক'ত হয় কি শিল ধৰিলে আছে। কোনোবাটো মুখ হৈ আছে মুখ হৈ দিক পাৰি। তই খান ষ্টুডিঅ'ত ভালকে তাক তোক মই আনিছিলো কিয় তোক মাছ বেপাৰী তাক মই মোৰ মান হেৰি আছে। আমাৰ সভাপতি আছে। আপুনি অলপ বুজি পাব লাগে। কি কয় কাম কৰি থাকা সেইটো হয় যি লাইভ টেলিকাষ্ট চলি আছে। বহুত মানুহ চাই আছে। অলপ সন্মানটো চাব। 2023 বিশ্বকাপ মানে কোন কেইজন প্লেয়াৰ থাকিলে মানে খেলাখন মানে ভাল হ'ব, জয় হ'ব। আমি তাৰ বিষয়ে অলপ ক'ব ছাৰে। আমাক বুজে ক'ব কোন কেইজন প্লেয়াৰ মানে থাকিলে কোনে ক'ত খেলিব সেই বিষয়ে ক'ব আমাক ছাৰে। কোৱাক ছাৰ। মই প্ৰথমে ক'ব বিচাৰিছো মানে আমাৰ বুমৰা আমাৰ তেজ বলাৰ, আমাৰ ফাষ্ট বলাৰ। তাৰমানে তেওঁৰ কাৰণে আমি এই 2022 আমি বিশ্বকাপখন মানে সফলতা হ'ব পৰা নাই। মানে তাৰপিছত আমাৰ এইফালে সঞ্জু চেমছং আমাক লাগে।
তাৰপিছত লাগে আমাৰ সুমন গিল লাগে, লগতে আমাৰ লাগে ৱাচিন্দা সুন্দৰ আমাৰ ভাল প্ৰদৰ্শন দেখুৱাইছে 2022 তাৰপিছত আমাৰ এইফালে আছে জসপ্ৰীত বুমৰাহ, আমাৰ বিষাক্ত প্লেয়াৰ, মানে আমাৰ বিষাক্ত প্লেয়াৰ। বিৰাট কোহলি ভাল নাছিল। বিৰাট কোহলি চেলুট চেলুট কি মই আছিল কি একে বিৰাট কোহলি আছিল তোৰ উঠিল বিৰাট কোহলি ফৰ্মাচি চেলুট মাৰ তোৰ উঠিল বিয়াখনকে নাম দিলি তাকে কৈছো মই এতিয়া। বিৰাট কোহলি ভালকে তাকো কোনে খেলিলে ভাল হয় সেইকেইটা কওঁ মই এবাৰ মই প্ৰত্যেক মাথা কামি ভালবিলাক নাম কৈছো কোনে খেলিলে ভাল হয়। ভাগৰ আছে মানে থানুৰ ভাল খেলে। থানুৰ আছে, তাৰপৰ আমাৰ আছে এটা উমেশ হা? উমেশ উমেশ কটি দিওঁ দে কি হাঁহি কটি দিওঁ দে মই এডু কাইজল কোন আগা কঠিন হোৱাৰ কথা কৈছে কি হ'ব ৰ ভালকে ক'বা পাৰে কি কৈছে ভালকে কৈ কি কৈছে চাই চিন্তি কৰা মানে কথাটো ভালকে কোনে খেলিলে ভাল হয় সেইকেইটা কওঁ আমাৰ 2023 যোৱা ভাল একদম বিশ্বকাপ কি চাই থাকে লাজ নহয় কি চাই থাকে কি চাই থাকে ভালকে লগাই কোনকেইটা বিলাৰ খেলিলে ভাল হয় ভালকে কৈছোন কোনকেইটা খেলা বেছি সময় নাই আমাৰ 2 মিনিট সময় আছে, মাত্ৰ 2 মিনিট সময়ত আমি হেৰি এলা কি লাগি থাকা বাপা এলা দিয়ে আমাৰ হাতত বেছি সময় নাই, বৰ্তমান 2 মিনিট সময় আছে আমাৰ এখতক আমি 2 মিনিট সময়ত আমি অলপ কথা ক'ব দিছো। আপুনি কোৱা কোনকেইটা হেৰি খেলিলে ভাল হয় আৰু কি কৰিলে ভাল হয় আপুনি কোৱা কোনকেইজন প্লেয়াৰ খেলিলে ভাল হয়। ভাল প্লেয়াৰৰ নাম কো মানে বিশ্বকাপ জয় কৰাৰ কাৰণে 2023 বিশ্বকাপ যাব লাগিব ইণ্ডিয়া। মই কৈছো ইণ্ডিয়া আমাৰ বেষ্ট আমাৰ অসমত দুটা আছে, আমাক নিপুক লাগবে। এই তাতে ফকৰা কথা এটা কাই গেল যা কি কয় কৈ এটা ফকৰা কথা খেলি ভাল হ'ব নেকি হ'ব। আমাৰ দুয়োজন মানে বৰ্তমান আমি ধন্যবাদ জনাইছো। আমাৰ হাতত সময় নাই বৰ্তমান, আমি আজি আমাৰ ষ্টুডিঅ'ৰ পৰা আমি বিদায় লওঁ। আমি দুয়োজনক আমাক অশেষ ধন্যবাদ জনাইছো আমাক দৈকে আমাক সময় দিয়াৰ কাৰণে। আমি আজি ইয়াতে বিদায় লৈছো। সমাপ্ত, নমস্কাৰ।